যদি নাহে যদি গৌৰাংগ পুৰুষ হয় তেনেহ'লে এই অপৰাজিতা বৰুৱাৰ সন্মুখী হ'বলৈ নিশ্চয় আহিব আৰু যদি কাপুৰুষ হয় তেনেহ'লে কেতিয়াও নাহে মই কাপুৰুষ নহয় কওক কিয় মাতিছিলে মোক কি উত্তৰ লাগে অদিতি ক'ত আছে তাৰ উত্তৰ ক'ত আছে মই নাজানো মিছা মাতিছে আপুনি Shut up! মই নাজানো মানে নাজানো আপুনি সকলো জানে গতিকে কওক মোৰ ৱাইফ ক'ত আছে তোমাৰ ৱাইফ ক'ত আছে তুমি জানিবা মই কেনেকৈ জানিম কি চি নিজৰ ৱাইফকো চম্ভালি ৰাখিব নোৱাৰিলা তুমি শ্যাম বৰুৱা পৰিয়ালৰ সৰু পুত্ৰৰ নামত ধিক্কাৰ তুমি মোক চম্ভালি কথা কওক গৌৰাংগ শইকীয়া নিজৰ ভতিজীক কিডনেপ কৰি বৰুৱা পৰিয়ালৰ ওপৰত পুতক তোলা এই গৌৰাংগ শইকীয়াৰ মুখত এনেকুৱা কথা শোভা নাপায় কি মই অদিতিক অপহৰণ কৰিছো আপুনি অদিতিক অপহৰণ কৰিছে What nonsense! কাৰণ আপুনি আমাৰ পৰিয়ালৰ শত্ৰু সেইবাবে পুৰণি শত্ৰুতাৰ বাবে আপুনি অতিথিক ব্যৱহাৰ কৰিছে কি অদিতি মোৰ লগত বিয়া হোৱাৰ বাবে আপুনি অদিতিৰ ওপৰত প্ৰতিশোধ লৈছে শ্যাম অদিতি আৰু শ্যামৰ দেখোন বিয়া পাতি দিছিলে এতিয়া কওক অদিতি শইকীয়া চৰি অদিতি বৰুৱা এতিয়া ক'ত তাৰেইটো উত্তৰ লাগে মোক অদিতি বৰুৱা ক'ত একেটা প্ৰশ্নকে বাৰে বাৰে সুধি মোৰ মূৰটো গৰম কৰি নল'ব ত্যায্য পুত্ৰীজনীৰ খবৰ মই নাজানো কি কাৰণ তাই এতিয়া আমাৰ একো নহয় এই শত্ৰু পৰিয়ালৰ লগত সম্পৰ্ক কৰা দিনাখনৰ পৰাই আমি তাইক মন আৰু মগজুৰ পৰা উলিয়াই দিছো তেনেহ'লে অদিতি কিডনেপ কোনে কৰিছে তোমাৰ পত্নী তুমিহে জানিবা আমি এনেও পৰৰ ঘৰৰ পত্নীৰ ওপৰত চকু নিদিওঁ সেইকাৰণে অপৰাজিতা বৰুৱা আমি অদিতিৰ বিয়া অনুৰাগৰ লগত কৰিব খুজিছিলো যাতে যোগ্য স্বামীৰ লগত তাই শান্তিত থাকিব পাৰে সুখত থাকিব পাৰে খুৰা মোৰ ওপৰত চিঞৰি লাভ নাই তোমাৰ পত্নী মানে এইখন ঘৰৰ সৰু বোৱাৰী নিৰুদ্দেশ অথচ তুমি তাইৰ এতিয়ালৈকে কোনো সূত্ৰই উলিয়াব পৰা নাই আচলতে এইটো কথাই প্ৰমাণ কৰে যে তুমি এজন অযোগ্য আৰু অপদাৰ্থ স্বামী গৌৰাংগ শইকীয়া আহিছো নেক্সট টাইম ৰঙা চকু দেখুৱাই মোক প্ৰশ্ন সুধিবলৈ নামাতিব গুড বাই